নমস্কাৰ, মীনাক্ষী ৰান্ধনীশাললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আমলখি আচাৰ। আমলখি আচাৰটো আজি এতিয়া খুব ওলাইছে, সকলোৱে বনাইছে ঘৰে ঘৰে, কিন্তু সকলোৱে বনোৱাৰ নিয়মবোৰ বেলেগ, পদ্ধতিও বেলেগ বেলেগ। মইনো কেনেকৈ বনাইছোঁ চাওকচোন, মোৰ পদ্ধতিটো বহুতৰ লগত নিমিলিবও পাৰে। মই প্ৰথমতে আমলখিখিনি ধুনীয়াকৈ ধুই পখালি ৰ'দত দি অকণমান পানীটো শুকুৱাই লওঁ। পানী দুনিয়ে নহয়, পানীটো অকণো থাকিব নিদিওঁ। তাৰপিছত এয়া শুকুৱাই লোৱাৰ পাছত আমলখিখিনি মই নিমখ দিওঁ, তাৰপৰা অকণমান ভিনেগাৰ দিম। নিমখ, ভিনেগাৰ এইখিনি মই আমলখি নিসিজাওঁ, এনেকৈ ধুনীয়াকৈ মিক্স কৰোঁ। তাৰপৰা ইয়াতে অকণমান হালধি দিব পাৰোঁ, নিদিলেও হয়, দিলেও মই অকণমান দি দিছোঁ, ৰংটো ধুনীয়া হয়। এইখিনিতে দি ভালদৰে মিক্স কৰি ঢাকন মাৰি থৈ দিওঁ। এদিন বা দুদিন কোমল হৈ যায়, এনেকৈ ঢাকন মাৰি থৈ দিলে আমলখি একদম ধুনীয়া কোমল হৈ যায়। সিজাব নালাগে, সিজালেতো বেয়াই হৈ যায় একদম। তাৰপিছত মই এদিন আৰু এক ৰাতি থৈ দিলোঁ, ধুনীয়া কোমল হৈ গ'ল, দেখিছে। তাৰপিছত এইখিনিতে মই গোটেইখিনি এতিয়া এখন থালত মেলি অকণমান ৰ'দত শুকাবলৈ দিম। হয়তো আৰু কিবা কিবি থাকিব পাৰে, বেক্টেৰিয়া চেক্টেৰিয়াও লাগিব পাৰে, গতিকে মই ৰ'দত দি শুকুৱাই পেলাম অকণমান সময়, মানে এদিন দিম আৰু ৰ'দত। তাৰপিছত মই মছলাখিনি বনাই লওঁ। মই ৰ'দত দিছোঁ সেইখিনিতে, এইফালে মই মছলা বনাইছোঁ। মই মেথি গুটি আধা চামুচ, গোটা ধনিয়া আধা চামুচ, গোটা জিৰা আধা চামুচ, গোটা জিৰাও দিম আধা চামুচ। এয়া গোটেইখিনি মিক্স, আৰু আধা চামুচতকৈ কম জালুক, গোটেইখিনি মিক্স কৰি, আমলখিত সাধাৰণতে বেছি মছলা দিব নালাগে, কমেই দিব লাগে। তাৰপৰা সৰিয়হ অকণমান সৰহকৈ দিম, 3-4 চামুচমান দি গোটেইখিনি ভাজিম। এইখিনিতে অকণমান সময় ভজাৰ পাছতেই আজৱাইন অকণমান দি দিয়ে, আধা চামুচতকৈ কম আজৱাইন দিব লাগে। তাৰপিছত আধা চামুচতকৈ কম কালজিৰাও দিব পাৰে। কালজিৰা নিদিলেও হয়, কিন্তু গোন্ধটো বৰ ধুনীয়া লাগে, কিন্তু গোটাকৈও দিব পাৰে। এইখিনি দি গোটেইখিনি অকণমান প্ৰায় আধা মিনিটমান সময় ভাজি, কেৰাহীখন গৰম হোৱাৰ পাছত, টাৱাখন গৰম হোৱাৰ পাছত জুইকুৰা কমাই দিব। তেতিয়া সেইকণতে ভাজি থাকিব লাগে। সেইখিনিতে আগতে ৰ'দত দি ল'ব ভালদৰে, এনেকৈ ভাজি। তাতে মই এতিয়া চবগুটিখিনি মই আগতে ভাজি থোৱা আছে কাৰণে পিছত দিছোঁ, নহ'লে আগতেই দিব লাগিব। চবগুটি আগতেই দিব লাগিব, প্ৰথমতে মেথিগুটিতকৈ আগতে কেঁচা গুটিটো। এতিয়া মই চবগুটি সৰিয়হ যিমান দিছোঁ সিমান চবগুটি দিছোঁ। গোটেইখিনি ভাজি এতিয়া মই মিক্সিত এইখিনিতে খুন্দি ল'ম, বা খুন্দনাত খুন্দিলে বেছি ভাল। মোক খুন্দাটো তিতি থাকিল গুটি, যিহেতু মই সেইকাৰণে মিক্সিতে খুন্দিম। মিক্সিৰ জাৰটো শুকুৱাই ল'ব, পানী থাকিবলৈ নিদিব। ভালদৰে শুকুৱাই লৈ তাত এইখিনি অকণমান খুন্দিব। তাৰপৰা এইখিনি আমলখিখিনি দেখিছিলে কি ধুনীয়া কোমল হৈ গৈছে। ইয়াতকৈ কোমল হ'লে বেয়া, ধুনীয়া একদম আচাৰৰ জোখৰ। মই তেলো ৰ'দত দি থৈছিলোঁ, বটলত মই তেলো ৰ'দত দি থৈছিলোঁ। এইটো তেল অকণমান সৰহকৈ দি ল'ব আপোনালোকে, মই একাপমান দিলোঁ, পিছত আৰু দিব, তেলকণ সৰহকৈ দিব পাৰে। তাৰপৰা এইখিনিতে মই তেলখিনিতে ভিনেগাৰ অকণ দি মিক্স কৰি ল'ম। কেতিয়াও বেয়া নহয় আচাৰখিনি। আপোনালোকে এনেকৈ এইটো নিয়মত যদি বনাই চাবচোন। তাৰপিছত ইয়াতে এতিয়া মই জলকীয়া গুড়ি যিমান খায় সিমান দি দিব। মই এহেতাই দি দিছোঁ, একাপ সম্পূৰ্ণ নহয়, কম হ'ব, আধা কাপ হ'ব, আধা কাপতকৈ বেছি হ'ব অকণমান। তাৰপৰা ইয়াতে এতিয়া আৰু মছলা যিখিনি মই খুন্দি লৈছিলোঁ, এতিয়া সেই মছলাখিনিও দি ভালদৰে মিক্স কৰিব। নিমখো দি ল'ম, তাৰ নিমখ দিছোঁ দেই, সেয়া নিমখ দিলোঁ, নিমখটো থাকি গৈছে ক'বলৈ। তাৰপিছত এই মছলা যিমান খুন্দি লোৱা মছলা সেইখিনি মিক্সিটো, এইখিনি আধা খুন্দা হ'লে বেছি ভাল, কিন্তু মই মিক্সিত দি দিলোঁ। এতিয়া সেয়া সম্পূৰ্ণ পাউডাৰ হোৱা নাই আৰু এইখিনি দি মছলা আপোনালোকে যিমান দিয়ে, মছলাটো কম দিয়াটো ভাল হয়। আমলখিটোত কমহে মছলা দিব লাগে। মই সেই প্ৰথমতে এহেতা দিছোঁ, তাৰপিছত আধা হেতা, বছ হৈ গ'ল। এইখিনি ভালদৰে মিক্স কৰি আমলখিখিনি ভালদৰে মিক্স কৰি ল'ব। মিক্স কৰি পেলাই আমলখিখিনি বাকি দিব। বাকি পেলাই আমলখিখিনিও জাৰি জোকাৰি, আপোনালোকে তেলটো কম হোৱা যেন দেখিলে অকণমান সৰহকৈ দি ল'ব। তেলটো সৰহ হ'লে ভাল। এয়া বছৰ একোৱেই নহয়, 3-4 বছৰলৈ আমলখি আচাৰ বৰ ধুনীয়া হৈ থাকে। খালি ৰ'দত দি থাকিব লাগে। আমলখি যিমানে যি নহওক
সদায় ৰ'দত দিয়ে থাকিব লাগে। এই গোটেইখিনি ভৰাই লৈ এতিয়া ভালদৰে জোকাৰি দিব লাগে। আমলখি জোকাৰি ৰ'দত দি থাকিব লাগে, বৰ ধুনীয়া লাগে খাই, কেতিয়াও বেয়াও নহয়। আৰু এতিয়া এইখিনি একদম কোমল হৈ যাব কেইদিনমানৰ পাছত, একদম বঢ়িয়া হয়। কেইদিনমান মানে এসপ্তাহমানৰ পাছত খাব, সেইখিনি জোকাৰি দিব লাগে। এইখিনি কি ধুনীয়া হৈছে, গোন্ধটো কেনেকুৱা ধুনীয়া আহিছে, গোন্ধটো খুব ধুনীয়া আহিছে। আপোনালোকে এনেকৈ বনাবচোন, বনাই পেলাই খাব, খাই পেলাইনো কেনেকুৱা টেষ্টি পায়। আপোনালোকে সিজাই দিয়ে নিব, নিসিজাব আপোনালোকে, এনেকৈয়ে বনাব, বৰ ধুনীয়া হ'ব। এনেকৈ বনালে খায়ো ভাল লাগে। এতিয়া আপোনালোকে বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে, আমলখি আচাৰ এনেকৈ বনাব, খাব, মোলৈ কমেণ্ট দিব। মই এনেকৈ আৰু আচাৰ বনাম, আৰু বনাই আপোনালোকক দিম বহুত। এতিয়াতো আমলখি যিকোনো আচাৰৰ দিন বহুত ওলাইছে বজাৰত, সকলোবিলাক বনাম বাৰু। আপোনালোকে মোলৈ এতিয়াও যে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো টিপি দিব, তেহে মই এতিয়া ভিডিঅ'বিলাক যাব। পুনৰ এনেকুৱা ভিডিঅ' এটা লৈ আকৌ আহিম। আজিলৈ আহিছোঁ, নমস্কাৰ।